এভৰিৱান, আজি আমাৰ লাডাখত চতুৰ্থটো দিন। বতৰটো ভাল হোৱাত আমি ডিচিশ্যন ল'লোঁ যে ফুৰি আহোঁগৈ বুলি, আৰু সেইবাবে এয়া ৰুমৰ পৰা সোনকালে ওলাই দিলোঁ। পুৰা বাহিৰত দোকানৰ ভিৰ। 100 টকীয়া কাপোৰ। আমি এতিয়া বাইক এখন ৰেণ্টত ল'বৰ কাৰণে বাইক ৰেণ্টেল শ্বপলৈ আহিছোঁ। পিছে ৰুমৰ পৰা বেছি দূৰ নহয় বাবে আমি এয়া খোজকাঢ়ি আহিছোঁ। গৈ লওঁ ৰ'ব, তাৰপাছতে খাম। এখন লেহ চিটিৰ মেইন গেট, আৰু মেইন গেটৰ ওচৰতে আছে মন্দিৰ। ত' বৌদ্ধ ধৰ্মসকলৰ মতে যে মন্দিৰটো ঘূৰালে সেইখিনি মানে পাপ কৰিছিলে, সেইখিনি খণ্ডন হয়। তাৰপিছতে জুলে তাৰপিছতে ময়ো বোলো ঘূৰাই চাওঁ। এয়া লাডাখৰ আপেল কেইটা দেখি খুব মৰম লাগি গৈছে। ये कौन सा फ्रूट है? ये फ्रूट कौन सा है? इसका नाम क्या है? अब्रिका। এইটো লৈ লওঁ কেইটামান, গম পাইছে? এইটো কেইটামান লওঁ। माता जी हो जाएगा, हाफ किलो तो ही दो। আপেল যে কিনিছিলো খাই চাইচোন, বহুত মিঠা, বহুত ধুনীয়া হয়। মই খাই লওঁ তেনে। এই খাৰিয়ক বাইক ৰেণ্টেল শ্বপৰ পৰা আমি এখন হিমালয়ান বাইক ৰেণ্টত ল'লোঁ। আৰু এয়া মানুহজনে বাইকখনৰ এটা ভালদৰে ভিডিঅ' লৈ আছে। ৰাইডছ ফাইনেলি এয়া আমাৰ লাডাখত ৰাইড ষ্টাৰ্ট হৈ গ'ল। আৰু যেতিয়াই বাইকখনত উঠিলোঁ তেতিয়াই একদম মনটো বহুত ভাল লাগি গ'ল। আৰু এয়া আমি গৈ পালোঁগৈ লেহ মেইন চিটিৰ ফেমাছ চক ঘোঁৰা চক। ঘোঁৰা চকৰ পৰা ৰাইট চাইডে গ'লে পাব পেংগং লেক আৰু মানালী। আনহাতে পোনে পোনে গ'লে পাব লেহ মেইন মাৰ্কেট আৰু নুব্ৰা ভেলী। আৰু বেক চাইডে মানে আমি যিটো ৰাস্তাৰে আহি আছোঁ এই ৰাস্তাটোৰেদি গ'লে কাৰ্গিল, শ্ৰীনগৰ আৰু জম্মু পাব। সংগম আৰু মেগনেটিক হিল আহি থকাৰ মাজতে এটা ধুনীয়া ভিউ পইণ্ট পালো। তাতে অলপমান ফটো আৰু ভিডিঅ' কৰি লওঁ বুলি ৰৈছো। ফাইনেলি লাডাখ। ইয়াৰ পাছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ সংগম পইণ্টৰ ফালে। লেহৰ পৰা 35 কিলোমিটাৰ দূৰত সংগম পইণ্ট আছে। ইয়াতে ইণ্ডাছ ৰিভাৰ আৰু জনস্কাৰ ৰিভাৰ লগ হৈছে, যিটো বোকাময় জনস্কাৰৰ সৈতে একত্ৰিত হোৱা সুকীয়া ৰঙৰ নীলা আৰু সেউজীয়া সিন্ধুৰ বাবে বিখ্যাত। আৰু এয়া ফাইনেলি আহি পালোহি সংগম পইণ্টত। ইয়াত ৰাইট ছাইডৰ পৰা অহা পানীখিনি ইণ্ডাছ ৰিভাৰৰ আৰু লেফ্ট ছাইডৰ পৰা অহা পানীখিনি জনস্কাৰ ৰিভাৰৰ। এইটো হ'ল মেগনেটিক হিল। সেইখিনিৰ পৰা ৰাইডাৰ ৰৈ আছে, তাৰপিছতে আমি অলপ ৰৈ ল'লোঁ। পিছে ইয়াত জিপলাইন আৰু বাম্পাৰ কাৰ এইবোৰ এক্টিভিটি কৰাৰ সুবিধা আছে। লাডাখত এই ৰাস্তাটো বহুত বেছি ফেমাছ হয়। এই মেগনেটিক হিলৰ ৰহস্য বহুতে কিবা কিবি থকা বুলি কয়, কিন্তু ইয়াত মেইন কথাটো হ'ল গ্ৰেভিটিৰ কাৰণে এনেকুৱা হয়। চুম্বক বা অইন কিবা কিবি এইবোৰ একোৱে নহয়। এয়াই মেগনেটিক হিলৰ ৰহস্য। ইয়াৰ পাছত আমি আহি পালোঁ গুৰুদ্বাৰা পথৰ চাহিব। লেহৰ পৰা 25 কিলোমিটাৰ দূৰত্বত লেহ কাৰ্গিল ঘাইপথত এই গুৰুদ্বাৰা পথৰ চাহিব অৱস্থিত। গুৰুদ্বাৰা সোমোৱাৰ আগত সকলোৰে বাবে এয়া চাহ আৰু মিঠাই ৰখা হৈছিল। আমিও তাৰ পৰা চাহ আৰু মিঠাই ল'লোঁ। আৰু এয়া মোৰ কাৰণে বুনিয়া আনিব গৈ কথাহে পাতি আছে নিচিনা। চাহ খাই আধা খালোঁ আৰু কিবা আনিব পঠালোঁ, আমি কথা পাতি আছোঁ। মই বহি চাহ খাইছোঁ। 12,000 ফুট উচ্চতাত এই গুৰুদ্বাৰা অৱস্থিত। 1517 চনত গুৰু নানক দেৱৰ লাডাখ ভ্ৰমণৰ স্মৃতিত এই গুৰুদ্বাৰা নিৰ্মাণ কৰা হৈছিল। গুৰুদ্বাৰা সোমোৱাৰ আগত সকলোৱে মূৰত এখন কাপোৰ মাৰি ল'ব লাগে।
আৰু আমিও মূৰত এখন কাপোৰ মাৰি ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ। ইণ্ডিয়ান আৰ্মীয়ে এই গুৰুদ্বাৰখন চোৱা চিতা কৰে আৰু যিসকলে চোৱা চিতা কৰিছিল বা কিবা অৱদান আগবঢ়াইছিল সেয়া এই ফলকবোৰত লিপিবদ্ধ হৈ আছে। কিংবদন্তি অনুসৰি গুৰু নানক দেৱে ইয়াত ধ্যান কৰি থকাৰ সময়ত এজন অসুৰে তেওঁক হত্যা কৰিবলৈ এটা পাথৰ দলিয়াই দিছিল। কিন্তু গুৰুজীৰ শৰীৰ স্পৰ্শ কৰাৰ লগে লগে শিলটো মম হৈ শিলটো তেওঁৰ শৰীৰৰ ছাপ ৰৈ গৈছিল। এতিয়াও এই শিলটো ইয়াত সংৰক্ষিত হৈ আছে। আমাক পিছে ভিতৰৰ ভাগটো ভিডিঅ' কৰিবলৈ দিয়া নাছিল কাৰণে আমি এয়া ফটো কেইখনমানকে মাৰি ল'লোঁ। ইয়াত পিছে ভোগো দিয়া হয় আৰু আমিও এয়া ভোগ খাবলৈ পালোঁ। এই পথৰ চাহিব গুৰুদ্বাৰ পুৱা 6 বজাৰ পৰা সন্ধ্যা 7 বজালৈ খোলা থাকে। আমিও গুৰুদ্বাৰ দৰ্শন কৰি এয়া ওলাই দিলোঁ। আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। চাওকচোন ৰাস্তাটো কিমান ধুনীয়া লাগিছে। এতিয়া ভিডিঅ'টো যে এডিট কৰি আছোঁ এনেকুৱা লাগিছে যেন মই তাতেই আছোঁ। লাডাখৰ সেই দিনকেইটা মনত পৰি গৈছে। এইবাৰ আমি আহি পালোহি এয়া ঠিকছে মনেষ্ট্ৰী। ঠিকছে মনেষ্ট্ৰীৰ ফাৰ্ষ্ট গেট এইখন। ঠিকছে মনেষ্ট্ৰী হ'ল ওৱান অফ দ্য ফেমাছ মনেষ্ট্ৰী অফ লাডাখ। লাডাখৰ লেহৰ পৰা প্ৰায় 19 কিলোমিটাৰ দূৰত ঠিকছে মনেষ্ট্ৰী অৱস্থিত। স্থাপত্যৰ ফালৰ পৰা তিব্বতৰ লাছাৰ পোতালা প্ৰাসাদৰ সৈতে ই প্ৰায় মিল আছে। সিন্ধু উপত্যকাৰ ওপৰেৰে চাই থকা পাহাৰৰ শিখৰত অৱস্থিত এই 12-মহলীয়া মঠটো 49 ফুট ওখ বুদ্ধৰ মূৰ্তি যিয়ে অট্টালিকাটোৰ দুটা মহল সামৰি লৈছে। প্ৰাচীন সামগ্ৰী আৰু বাৰ্ষিক গুষ্টাৰ উৎসৱৰ বাবে এই মনেষ্ট্ৰীটো বিখ্যাত। ইয়াত পিছে কাৰ আৰু বাইকৰ পাৰ্কিং ফ্ৰী আছিল। কিন্তু পাৰ পাৰ্চন 50 টকাকৈ লৈছিল। ব'লা। এইখন হ'ল ঠিকছে মনেষ্ট্ৰীৰ ছেকেণ্ড গেট। ইয়াতে থকা খোৱাৰ ব্যৱস্থাও কৰা আছে। ইয়াত এটা বুদ্ধসকলৰ ডাঙৰ মন্দিৰো দেখিবলৈ পোৱা গ'ল আৰু ময়ো এই মন্দিৰটো ঘূৰাই চালোঁ। ইয়াৰ পৰা লেহ চিটিখন ইমান ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে। ইয়াৰে এটা মূল আকৰ্ষণৰ বিন্দু হ'ল 1970 চনত চতুৰ্থ দালাই লামাৰ এই মঠ ভ্ৰমণৰ স্মৃতিত স্থাপন কৰা। আৰু এয়া দেখিবলৈ পাইছোঁ যে ইয়াতে তেওঁলোকে এয়া মেডিটেশ্যন কৰি আছে। আমিও তাতে অলপমান সময় বহিলোঁ আৰু তাৰ পাছত ভিতৰ ভাগ দৰ্শন কৰিবলৈ বুলি গ'লোঁ।
ঠিকছে মনেষ্টি দৰ্শন কৰি এয়া আমি ওলাই দিলো। এইবাৰ আমি আহি পালো থ্ৰী ইডিয়টছ মুভিৰ বিখ্যাত স্কুল ৰেঞ্চো স্কুলত। ইয়াৰ আচল নামটো হ'ল দ্ৰোক পদ্ম কৰ্প স্কুল। এইখন লাডাখৰ ছেত অৱস্থিত। কেম্পাছটোত ৰেঞ্চৰ দেৱাল আছে, লগতে স্কুলৰ দ্বাৰা পৰিচালিত কেফে আৰু উপহাৰৰ দোকানো আছে। হেল্ল' এভৰিৱান, মই আছো থ্ৰী ইডিয়টছ মুভি শ্বুটিং কৰা ৰেঞ্চো স্কুলত। অল ইজ ৱেল। বিদ্যালয়খন এখন প্ৰধান পৰ্যটক আৰু 2025 চনৰ এপ্ৰিল মাহৰ পৰা CBSEৰ সৈতে জড়িত হৈ পৰিছে। ৰেঞ্চো স্কুল চাই আমি ওলাই গ'লো এইবাৰ চে মনেষ্টিৰ ফালে। আৰু এয়া আহি পালোহি চে মনেষ্টি। চে মনেষ্টিক গম্পা বা চে পেলেচ নামেৰেও জনা যায়। লেহৰ পৰা 15 কিলোমিটাৰ দূৰত্বত দক্ষিণে লেহ মনালী পথত অৱস্থিত। আগতে লাডাখৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল চে। ইয়াত এটা বিশাল শাক্যমণি বুদ্ধ প্ৰতিমূৰ্তি আছে। ই হ'ল লাডাখৰ দ্বিতীয় বৃহত্তম বুদ্ধ প্ৰতিমূৰ্তি। ইয়াৰ উচ্চতা 11,204 ফুট। ঠিকছে মনেষ্টিৰ পৰা 4 কিলোমিটাৰ দূৰত্বত এই চে মনেষ্টি আছে। বহুমূলীয়া গঠনটোত বৌদ্ধ পৌৰাণিক কাহিনী আৰু ভগৱান বুদ্ধৰ জীৱনৰ দৃশ্য চিত্ৰিত জটিল খুঁটিত মিউৰেল চিত্ৰকলা আদিৰে সজোৱা হৈছিল। 1655 চনত ডেণ্ডাল নামগ্যালে নিৰ্মাণ কৰিছিল চে মনেষ্টি। চাৰিওফালে পৰ্বত, সিন্ধু নদীৰ উপত্যকা আৰু প্ৰাসাদৰ নিস্তব্ধ পৰিৱেশৰ বাবে এই ঠাইখন ধ্যান আৰু আত্মনিৰীক্ষণৰ বাবে অতি বিখ্যাত। ইয়াৰ বিখ্যাত উৎসৱ হ'ল চেডুলু। এই উৎসৱৰ সময়ত ইয়াত বিশেষ প্ৰাৰ্থনা আৰু বৃক্ষৰোপণ অনুষ্ঠান অনুষ্ঠিত হয়। চে মনেষ্টি দৰ্শন কৰি এইবাৰ আমি ওলালো লেহ পেলেচৰ ফালে। পিছে মোৰ মোবাইলত চাৰ্জ নথকাৰ কাৰণে ফটো আৰু ভিডিঅ' তোলাহে নহ'ল। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।